সকলো বন্ধু বান্ধৱীক মোৰ আনলিমিটেড জমনি ইউটিউব চেনেলত স্বাগতম। আপোনালোকৰ আশীৰ্বাদত মই তিনিখন গাড়ীৰ মালিক হ'লোঁ। যোৱাকালি এখন লওঁ আৰু 6 মাহৰ আগত এখন লৈছিলোঁ ৱেগনাৰ। যোৱাকালি এখন ল'লোঁ ভাড়া মাৰাৰ কাৰণে, কামাখ্যাত ভাড়া মাৰা হ'ব। আৰু গাঁও এৰিয়াতো কাৰোবাক যদি লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব, গাড়ীখন পাব ভাড়াত। কম পইচাতে মই মাৰিম ভাড়া, বাৰু কথা নাই, কাৰণ কি চবকে লাগিব যেতিয়া, আৰু আপোনালোকৰ আশীৰ্বাদতে যেতিয়া লৈছোঁ গাড়ীটো, চলাবতো লাগিবই। আশীৰ্বাদ কৰিব আপোনালোকে, গাড়ীখন ভালদৰে চলাই যায়। আপোনালোকৰ আশীৰ্বাদত তিনিখন গাড়ী মালিক হ'লোঁ, কিন্তু এটা মালিকহে হ'ব পৰা নাই, 3 মালিক হ'ব পৰা নাই এতিয়ালৈকে বৰলা হৈ আছোঁ। যিয়ে নহওক তিনিখন গাড়ী মালিকটো হ'লোঁ। আপোনালোকে এনেকৈ আশীৰ্বাদ কৰি যাওক আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কোনে দেখোঁ ছাবস্ক্ৰাইব নকৰে, অকল চেনেলটো চাইহে, ভিডিঅ'বোৰ চাই, কিন্তু ছাবস্ক্ৰাইব নকৰে। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবচোন, তেতিয়াহে মোৰো ভাল লাগিব। আপোনালোকে চাওকচোন গাড়ীখন কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব, ভাল লাগিছে নে বেয়া লাগিছে। আপোনালোকৰ আশীৰ্বাদতে তিনিখন গাড়ীৰ মালিক হ'লোঁ আৰু এইবাৰ আৰু এটা মালিক হ'ব আছে, সেইটো হৈছে 3 মালিক। তেতিয়াহ'লে 4খনৰ মালিক হ'ব পাৰিম আৰু আপোনালোকৰ আশীৰ্বাদ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ